মৰ্নিং এভৰিৱান, কি খবৰ আটাইৰে? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আজি 26 জানুৱাৰী, চ' আটাইলৈকে হেপী ৰিপাব্লিক ডে। আৰু মোৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজাও লগতে, গতিকে কোনে ক'ত কি প্ৰগ্ৰেম ৰাখিছে সেইটো নাজানো বাৰু। আমাৰ হ'লে একো প্ৰগ্ৰেম নাই, কাৰণ ক'তো যাব নোৱাৰোঁ। স্কুলত যিহেতু সৰস্বতী পূজা উদযাপন নকৰে, গতিকে আমি এনেকৈ অলপ পাৰ কৰিম। লগতে ৰাস্তাই ঘাটে চাম ছোৱালীবিলাকক ধুনীয়াকৈ সাজি কাচি ওলাই আহিবই অলপ পিছত। আৰু আজি একদম ৰাস্তাত ভিৰ ভাৰ এতিয়া নাই, কাৰণ ৰাতিপুৱা বেছি দেৰি হোৱাই নাই। পতাকা উত্তোলন কৰা শুনিলোঁ অলপ আগতে। আৰু সেয়াই আৰু বন্ধ বুলি যিনাই কেইটা বজাত উঠিছে জানেনে? এই জাষ্ট উঠিছেহে, এয়া 11টা বাজিল। কাৰেক্ট 11টা বজাত উঠিছে। ডাঙৰজনী উঠাই নাই, গতিকে বন্ধ ইহঁতে ধুনীয়াকৈ পালন কৰে। আজি ৰিপাব্লিক ডে হয়। হেপী ৰিপাব্লিক ডে কৈ দিয়া। এই ভালকে কোৱা, বেবীৰ নিচিনা কৈছা দেখোন। আৰু ইণ্ডিপেণ্ডেন্স ডে নহয়, 26 জানুৱাৰীত ৰিপাব্লিক ডে হয়। আৰু গুড মৰ্ণিং কোৱাচোন, সকলোকে গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং হয় ন? দেৰিকৈ উঠিলেও ব্ৰেকফাষ্টখিনি দি দিওঁ। আমি পোহা বনাই খালোঁ, ইহঁতৰ কাৰণে যোৱা তোমাক ব্ৰেকফাষ্ট। লৰালৰিকৈ ভাতখিনি বনাই লওঁ, কাৰণ এঠাইলৈ যাম বুলি ভাবিছোঁ। গতিকে ভাত পানী বনাই খাই আজৰি হৈ যাওঁ। এতিয়া ৰেডিটো সোনকালে হৈ লওঁ। নৰ্মেলি সদায় মই ইউজ নকৰোঁ এইটো, আজি যিহেতু দেৰি হৈছে সেইকাৰণে। আৰু চুলিখিনি মানে ভিজা থাকিলে ঠাণ্ডা লাগি থাকে বেছিকৈ। ঠাণ্ডাৰ দিনত গৰমটো খাব পাৰিলে ভাল লাগে। এতিয়া ৰেডি হৈ লওঁ, তাৰপিছত পাইছোঁ ৰেডি হৈ মেলি এতিয়া যাওঁ আৰু, কাৰণ দেৰি হ'ল। ভিডিঅ' বনাই থাকিব সময় নাই। এইফালে আহা, এইফালে আহা। সৰস্বতী পূজা বুলি সকলোৱে ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে। আৰু নিজৰ স্কুল কলেজৰ দিনলৈ মনত পৰি যায়। আমিও কৈছিলোঁ এনেকৈ, এতিয়া যেনিবা আৰু নাই, ইহঁতৰ স্কুলতো নাই, কাৰণ আজিকালি পেৰেণ্টছবিলাকেও ধুনীয়াকৈ যাব পাৰে স্কুলত থাকিলে। বাৰু যি কি নহওক, বতৰটো যে এইবাৰ ধুনীয়া কৰিছে সেইটোৱে ভাল লাগিছে। যোৱা বছৰ যিহেতুহে কৰিলে পৰিস্থিতি দেখি বেয়াই লাগি গৈছে। বৰ্তমান সময়ৰ বহু চৰ্চিত মানুহৰ মুখে মুখে পাঠানৰ কথা, গতিকে আমিও ৰৈ নাথাকিলেও পাঠান মুভিখনৰ ভিতৰ খণ্ডনো কেনেকুৱা সেইখিনিয়ে চাম বুলি আমিও আহিলোঁ। বন্ধ পৰিল যিহেতু, সুযোগতে সুযোগ বুজি আমিও পালোঁহি চিনেমা হল। গতিকে আমি চিনেমা চাই কেনেকুৱা পালোঁ জনাম বাৰু। এতিয়াহে আহি পালোঁ, বহুত সময় লাগিল। বহুত সময় মানে 2.5 ঘণ্টা পূৰা লাগিছে। ঘৰতে 5টা বাজিলে এতিয়া। আৰু বাকী মুভিখন ভালেই লাগিছে চাই। মোৰ বেছি ভাল লাগিছে, কাৰণ মই প্ৰথমবাৰৰ কাৰণে চাইছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে এটা অভিজ্ঞতা বুলি ক'ব পাৰি, কাৰণ আগতে মুভি বহুততে চাব পাৰি, মোবাইলতো, টিভিটো, বা আমাৰ যেতিয়া গাঁৱত আছিল তেতিয়া আমি মিনি পৰ্দাবিলাক নিয়ে যে, সেইবিলাকত চাইছিলোঁ। কিন্তু এনেকৈ মুভি হলত গৈ চাই পোৱা নাছিলোঁ। বিয়াৰ পিছত এনেকুৱা এটা পৰিৱেশ পোৱা নাছিলোঁ, কাৰণ মই বেছি ফ'ৰ্চ কৰাও নাছিলোঁ। আৰু মানুহজনেও একদম কামতে মন দি থাকে, এইবিলাকত মন নিদিয়ে, কাৰণ ভাবে অলপ সময় নষ্ট নকৰোঁ আৰু কেতিয়াবা বন্ধ চন্ধ পালে ঘৰলৈ গুচি যাওঁ। গতিকে কিছুমান সময় থাকে, সকলোৰে সময় নিমিলে। এনেকেই সময়বোৰ পাৰ কৰিছিলোঁ। আৰু এতিয়া আজি ভাবিলোঁ ইহঁত অকণমান ডাঙৰ হ'ল, তাৰপিছত ইহঁতে জন্ম হ'ল। জন্ম হোৱাৰ পিছত কি হ'ল, ইহঁতক লৈ মই যাব পৰা নাছিলোঁ, সৰু আছিল। মোৰ কাৰণে বেলেগে ডিষ্টাৰ্ব পোৱাটো মই নিবিচাৰোঁ, কাৰণ সিহঁতে বহুত সময় বহি থাকিব নোৱাৰিব, বা আন্ধাৰত ভয় কৰিব, কান্দিব।
এতিয়া যিহেতু অকণমান বুজি পোৱা হৈছে সিহঁতেও, গতিকে অকণমান সিহঁতকো উলিয়াই নিছোঁ আৰু ময়ো আজি প্ৰথমবাৰৰ কাৰণে ক'লোঁ। এতিয়া ভাবিছোঁ সিহঁতকলৈ যাব পাৰিম কেতিয়াবা, সেইটো বাৰু হেবিট নকৰোঁ, কাৰণ ভাল নহয় বাৰু সকলোৰে কাৰণে সদায় যে মুভি হলত যাই চিনেমা চাব লাগিব, কিন্তু আজি বন্ধ পৰিলে। তাৰ উপৰি প্ৰথমবাৰ চাম বুলি ভাবি আছিলোঁ, কাৰণ শ্বাহৰুখ খানটো ফেভৰেট হয়েই, সৰুৰ পৰাই শ্বাহৰুখ খান ছলমান খান দুয়োজনে সমানেই প্ৰিয়, ভালেই লাগিল চাই। আৰু বাকী সকলোৰে প্ৰথম অভিজ্ঞতা থাকে যিকোনো, মই ভাবোঁ কিছুমানে চাহ কাপ বনালেও বহুত এক্সাইটেড হয় যে প্ৰথমবাৰৰ কাৰণে বনাইছোঁ, আমি কেতিয়া ভাবোঁ চাহ কাপ বনাইছে কি এক্সাইটেড, কিন্তু জীৱনৰ প্ৰথম বস্তুটো হয় বহুত এক্সাইটেড হৈ থকা যায়, কাৰণ চবৰে প্ৰথম বস্তুটোৰ প্ৰতি হেঁপাহ থাকে, কেনেকুৱা হয় কি হয় কেনেকুৱা। গতিকে মোৰো আজি ভাল লাগিলে, হলত চিনেমা চাব গ'লোঁ, একো ডাঙৰ কথাও নহয়, তথাপিতো মোৰ ভাল লাগিলে। তাতে ফেমিলিৰ সৈতে চাব পৰা চিনেমা এখন ইহঁতক লৈ গৈছোঁ, যিহেতু অলপ অলপ ভয়ো আছিলে যে কেনেকুৱা কি হ'ব। এনেকৈ আজি 26 জানুৱাৰী বুলি অলপ মানুহজনে বন্ধ পালে, কাৰণ মানুহজনে নিনিলে মই যোৱাটো সম্ভৱ নহয়, কাৰণ ইমান দিনে মই ফ'ৰ্চ কোনোদিন কৰা নাই, কেতিয়াবা চাব পাৰিলোঁ হয়, এনেকুৱা নহয় যে চাব নোৱাৰিম, কাৰোবাৰ ওচৰত থৈও মই চাব পাৰিলোঁ হয়, কিন্তু ময়ো সেই যেতিয়া মানুহজনে বিচাৰিব যে এইটো সময় হৈছে তেতিয়া গুচি যাওঁ। আৰু সৰু সৰু বস্তু লৈয়ে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, সৰু সৰু সুখবোৰ আঁকোৱালি লওঁ, মই নহয় সকলোৱে লোৱা উচিত, কাৰণ সুখবোৰ বিচাৰিব জানিলে সৰু ডাঙৰ কোনো কথা নাই, ভাল বেয়া কোনো কথা নাই, ভালতো সুখ থাকে বেয়াতো সুখ থাকে, কাৰণ ভাল বেয়া দুয়োটা দিশেই ভাল, বেয়াটো হৈছে যদি ভালৰ কাৰণেই হৈছে, আৰু ভালটো হৈছে যিটো ভালৰ কাৰণেও হৈছে, সেইটো সেইকাৰণে মই সকলো সময়তে যি পাওঁ তাত লৈয়ে সুখী হৈ থাকোঁ। মই যদি সৰু কিবা এটা হওঁ তাতো সুখী হওঁ, আৰু মোৰ বোধেৰে সকলোৱে সেইটো সেনেকুৱা হোৱাটো বিচাৰেও, কাৰণ যেতিয়া কিছুমানৰ দেখা পাওঁ বাৰু যে বহুত অশান্তিৰ সৃষ্টি কৰে যে মই এইটো নাপালোঁ সেইটো নাপালোঁ, মই সেইটো ইমান ছাপোৰ্ট নকৰোঁ, কাৰণ যিমানখিনি খাদ্য থাকে সিমানখিনিয়ে সকলোৱে এফৰ্ট কৰে, কাৰণ সকলোৱে বিচাৰে এটা সুখ শান্তি জীৱন যাপন কৰাটো, এনজয় কৰাটো, কিন্তু সেইটো সকলোৰে সম্ভৱ নহয়, যিখিনি সম্ভৱ মানুহৰ সেইখিনি মতেহে চলিব লাগে। ময়ো এনেকৈয়ে চলি আহিছোঁ আজিলৈ, কিন্তু ভৱিষ্যতে নাজানো, কিন্তু যিমান পাৰিম চেষ্টা কৰি যাম নিজকে যাতে নিজে এনেদৰেই চলাই নিব পাৰোঁ, যেনেকৈ এতিয়া আছোঁ, তেনেকৈ সৰু সৰু মুমেণ্টবোৰ এনেকৈ পাৰ কৰোঁ। আৰু বাকী আৰু চাওঁতে আজি 26 জানুৱাৰীটো পাৰ হ'ল, এইটো মাহ গুচিয়ে গ'ল, সেইদিনা নিউ ইয়েৰৰ চেলিব্ৰেশ্যন গৈছিলহে, এতিয়া জানুৱাৰীটো পাৰ হ'লেই, গতিকে এতিয়া আকৌ নতুন মাহৰ কাৰণে নতুনভাৱে সাজু হ'বৰ হ'ল, গতিকে সকলোৰে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, এনেকৈয়ে পাৰ কৰিব লাগিব জীৱনবোৰ। এইফালে আমাৰ সেইজনী আজি টোপনি লাগি আছে, ৰাতিপুৱা দেখুৱাইছিলে 11টা বজাত উঠিছে, এই টোপনি মৰাত বিৰাট ভাল, আৰু তাতেই কৈছে টোপনি লাগিছে বুলি ক'লে। কেনেকুৱা পালা মুভি চাই? কৰিলোঁ। আপোনালোকেও আৰু কেনেকৈ সৰস্বতী পূজা ক'ত পালন কৰিলে কমেণ্ট কৰি জনাবচোন, কমেণ্ট কোনোৱে নকৰে দেখোন, কমেণ্ট কৰিলে ভাল লাগে এটা দুটা। তাৰোপৰি আপোনালোকে যদি সহায় নকৰে তেতিয়াহ'লে এই ভিডিঅ'বোৰ বনাই মোৰ একো লাভ নাই, প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত মোৰ ভিডিঅ'সমূহ পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে যদি সহায় কৰে তেতিয়াহে এখোজ দুখোজকৈ আগবাঢ়ি যাব পাৰিম। চ' প্লিজ ছাপোৰ্ট কৰি যাব, আৰু ভিডিঅ'সমূহ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে নতুনকৈ যিসকলে মোৰ এই চেনেলটো চাইছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।